মানে আজি দবা বজাব। আজি কালকেতু নকৰে, বেছ কালকেতু পাই থৈছে বেতবাৰীত, আৰু আজি কালকেতু কৰিব আমাৰ জানে। ৰাস আৰম্ভ হোৱাই নাই, প্ৰথমটি দলেই মানে ষ্টেজত উঠা নাই, কিন্তু মানুহ চব বাপৰে মানিছোঁ। কিন্তু সেই সোমাই আহোঁতে গেটখনেদি ভাবিছিলোঁ গেটখন অকণমান ভিডিঅ' এটা বনাম, নাই নোৱাৰিলোঁ, ইমানেই মানুহ মানুহ খালী খালী আহিবলগীয়া হৈছে। বহুত আঁতৰৰ পৰা মানুহ, কেমেৰাই ঢুকিয়ে পোৱাগৈ নাই চাগে, ইমানেই মানুহ বাপৰে। ইতিমধ্যে দলটিয়ে খালী মঞ্চ প্ৰদৰ্শন কৰিলে। আমাৰ দ্বীপে আজি কংস কৰিব, মানে মালোৱা বুলি ক'লেও বহুতে চিনি পায় বাৰু। আমাৰ ৰাজসকল বৰ্তমান চেলফি মৰাত ব্যস্ত হৈ আছে। তাৰপাছত এয়া আমাৰ মুণ্ডা বেতবাৰীত বেছ বহুতে পাইছে। প্ৰদীপ দাকটো চিনাকি কৰিবলৈ দৰকাৰেই নাই। আজি দৈৱকীও নতুন, কাৰণ পালকি নাই, পালকি বিয়া আহি আছে যিহেতু। বাকী আমি সকলোবোৰ বৰ্তমান ৰেডি, সোনকালে ৰাস আদায় কৰি পেলাই ঘৰমুৱা হ'ব লাগে আৰু।
হয় যদি আমি গোটেইখিনি দি দিম মই আপোনাক কিলো 20 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 আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ বাই বাই।